নমস্কাৰ বন্ধুসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ নতুন এটা ভিডিঅ'লৈ। আৰু হয়তো আপোনালোকে থাম্বনেইল চাই গম পালেই যে এই ভিডিঅ'টো কোনটো বিষয়ৰ ওপৰত আজি আলোচনা কৰিব গৈ আছোঁ। তো এই বিষয়টো মই আপোনালোকে সকলোৱে গম পাইছে, মানে আমাৰ মাজত হাৰ্ট অফ জুবিন দা নাই। আমাৰ নৱপ্ৰজন্মৰ এটা কি ক'ম আৰু বহুত দুখ লাগিছে। মানে ক'বলৈ মানে ভাষা মানে নোহোৱা হৈছে, মানে এনেকুৱা মানে এটা অন্তৰটো মানে কিবা লাগিছে যেন সঁচাকৈনে আমাৰ অসমৰ পৰা এনেকুৱা এজন ব্যক্তি হেৰাই গ'ল, যি ব্যক্তি হয়তো থাকিলে হয় তেতিয়াহ'লে আমাক আৰু বহুত কিবা কিবি দিব পাৰিলে হয়। সংগীত হওক, চিনেমা জগত, গোটেইখিনি জ্ঞান থকা ব্যক্তি এজনে যে আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল, সেইটো সঁচাকৈ মানে দুখ লগা বিষয়। আৰু আজি গোটেই অসমে কান্দিছে, সঁচাকৈ বহুত বেয়া লাগিছে। আৰু মই ভাবোঁ এইবিলাক যিটো ঘটনা হৈছে তাৰ ওপৰত তদন্ত হ'ব লাগে, যিহেতু আমাৰ সকলোৰে মৰমৰ জুবিন দা আছিল, আমাৰ বিশ্ববিখ্যাত, আৰু সকলোৱে তাইক মৰম কৰিছিল। তেওঁ জাতি ধৰ্ম নিৰ্বিশেষে মানে তেওঁক সকলোৱে মৰম কৰিছিল। তেওঁ হিন্দু, মুছলিম হওক, বেংগলী হওক, আদিবাসী হওক, অসমীয়া হওক, লগতে বিশ্বৰ সকলো ব্যক্তি বা ভাৰতৰ চুকে কোণে তেওঁক মানে চিনি পাইছিল। তেওঁৰ গান বিশ্ববিখ্যাত আছিল। তেওঁ এনেকুৱা এজন ব্যক্তি আছিল যে তেওঁ 20 মিনিট 10 মিনিটৰ ভিতৰত এটা গান সম্পূৰ্ণ কৰিব পাৰিছিল। তেনেকুৱা এজন ব্যক্তি আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল, আৰু সেই খুব দুখৰ বিষয়, কিয়নো এনেকুৱা এজন ব্যক্তি পাবলৈ হয়তো আমাক আৰু বহুত সময় লাগিব, বা আমি নাপাবও পাৰোঁ এনেকুৱা এজন ব্যক্তি। তো আমি সকলোৱে মিলি হয়তো জুবিন দাক চাবৰ কাৰণে বা সৰু-সজা ষ্টেডিয়ামত যাব নোৱাৰিবও পাৰোঁ, কিয়নো চবৰ নিজস্ব আৰ্থিক অৱস্থাটো বেয়া হোৱাৰ কাৰণে নাযাবও পাৰে। কিন্তু আমি ঘৰৰ পৰা হ'লেও আমি আমাৰ জুবিন দাক আমি শ্ৰদ্ধাঞ্জলি জনাব লাগিব, আৰু ভগৱানৰ ওচৰত 1 মিনিট সময় বা 5 মিনিট সময় হ'লেও প্ৰাৰ্থনা কৰিব লাগিব যে তেওঁৰ আত্মাটো চিৰশান্তি লাভ কৰক বুলি। তাকে মই অনুৰোধ জনালোঁ আমাৰ সকলো অসমবাসী ৰাইজ আৰু আমাৰ আদিবাসী ৰাইজক, কিয়নো আমাৰ আদিবাসী ৰাইজৰ কাৰণেও জুবিন দাই ইমান ধুনীয়া ধুনীয়া গান গাইছে, বহুত ধুনীয়া ধুনীয়া গান গাইছে। মইতো ভাবিব পৰাই নাছিলোঁ যে যেতিয়া আমাৰ ক'লে যে আহি পেলাই আমাৰ দাদা এজনে ক'লে যে জুবিন দা ঢুকাল, মই ডিউটিতে আছিলোঁ তেতিয়া, সেইটো সময়ত ক'লে, অৰুণ এটা কথা গম পালান নাই? কি হ'ল বোলে, জুবিন দা ঢুকাল নহয়। তেতিয়া মানে সঁচাকৈয়ে কৈছেনে তেনেকুৱা কথাটো, তেনেকুৱা অনুভৱ হ'ল মানে। তাৰপিছত মই কথাটো ইমান এটা গুৰুত্ব নিদিলোঁ। আজিকালিতো কিমান নিউজ ওলাই থাকে, এনেকুৱা ভাইৰেল নিউজ, কিছুমান মিছা কথাও কৈ, মই গুৰুত্ব নিদিলোঁ। তাৰপিছত সন্ধিয়া যেতিয়া চবৰ ষ্টেটাছ চাইছোঁ, তেতিয়া গম পাইছোঁ যে সঁচাকৈয়ে ঢুকাল নে। তাৰপিছত নিউজ চাইছোঁ, কিবা চাইছোঁ, হেন তেন চাওঁতে তেতিয়া কথাটো সঁচাকৈয়ে ওলাল যে নহয়, জুবিন দা ঢুকাল। আৰু তেতিয়া সঁচাকৈ মানে এনেকুৱা বেয়া লাগিছে নহয়, যে আমাৰ মাজৰ পৰা একদম সোণৰ এটা টুকুৰা মানে হেৰাই গ'ল, এনেকুৱা অনুভৱ এটা হৈছে। আৰু আজি সেইবাবে মই ভাবিলোঁ কামটো সদায় কৰি থাকোঁ, কাম কৰাটো কি আছে, আজি আছে কালি আছে, সদায় কামেই কৰি থাকিম। জুবিন দাৰ বাবে আজিৰ দিনটো মই ভাবোঁ চবেই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতিব লাগে, নিজৰ ঘৰে ঘৰে হ'লেও পাতিব লাগে, বা ওচৰ চুবুৰীয়াই চবেই মিলি পেলাই এটা অনুষ্ঠান পাতিব লাগে। মই ভাবোঁ জুবিন দাৰ বাবে তেওঁ আত্মা চিৰশান্তি লাভ কৰক সেইবাবে। আৰু আজিতো হয়তো লৈ আহিছে, প্ৰথমে মাননীয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কোৱা মতে তেওঁক প্ৰথম অৱস্থাত ছিংগাপুৰৰ পৰা লৈ আহি নিজৰ ঘৰলৈ লৈ যাব, কিয়নো তাত জুবিন দাৰ দেউতা আছে, বৌ আছে। তাৰপিছত হয়তো সৰু-সজা ষ্টেডিয়ামত লৈ যাব, এইবিলাক আলোচনা কৰিছিলে। আমি ভিডিঅ'ত চাইছিলোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিউজত কৈছিলে। তো সকলোকে এটাই অনুৰোধ, আপোনালোকে সকলোৱে জুবিন দাৰ
আত্মাৰ সদ্গতি চিৰশান্তিৰ কাৰণে 1 মিনিট সময় হ'লেও প্ৰাৰ্থনা কৰিব। ইমানে কম। জয় আই অসম, জয় আদিবাসী।